গাইজ 6 বছৰতকৈ বেছি হৈ গ'ল মোৰ ইউটিউবত ভিডিঅ' বনোৱা আৰু কণ্টেণ্ট বনোৱা, কিন্তু মই আজিহে বুজি পালোঁ, মানে এতিয়াহে বুজি পালোঁ যে মোৰ ভিডিঅ' আজিলৈকে ভাইৰেল কিয় যোৱা নাই, যাব কেনেকৈ। মানে এতিয়া এইটো আইডিয়া হৈ গৈছে যে প্ৰথম যেতিয়া অডিয়েঞ্চে বা মানুহে কোনো চিনিয়ে নাপায় আপোনাক, তেতিয়াহ'লে ভিডিঅ' চাব কিয়, কাহিনীৰ কি ফাইদা ভিডিঅ' চাবৰ কাৰণে। সেইকাৰণে প্ৰথম কেইদিন কি হয়, যেতিয়ালৈকে আপোনাৰ এটা অডিয়েঞ্চ নহয়, 500-600 হওক, যেতিয়ালৈকে এটা অডিয়েঞ্চ নহয় আপোনাৰ, তেতিয়ালৈকে ভিডিঅ' বেছি লম্বা কৰিব নালাগে, মানুহখিনিক ব'ৰ কৰিব নালাগে। গতিকে 1 বা 1.5 মিনিটৰ ভিতৰত ভিডিঅ'টো বনাই শেষ কৰি দিয়ক আৰু মানুহবিলাকক অকণমান ভাববা সময় দিয়ক যে আপুনি ভাল ভিডিঅ' বনাই আছে। যেতিয়া মানুহবিলাকে আহিব আপোনাৰ ভিডিঅ' ভাল পাব, তেতিয়া আপুনি লাহে লাহে ভিডিঅ'টো লম্বা কৰক, তেতিয়াহ'লে আপোনাৰ ভিউ আহিব। যেনেকৈ মই এতিয়া এইটো ভিডিঅ' 1 বা 1.5 মিনিটৰ ভিতৰত শেষ কৰি আছোঁ। গতিকে এই ভিডিঅ'টোত আপোনাৰ মোৰ ভিউ চাব, কিমান ভিউ আহি আছে চেনেলটোত যাই চাব হা। গতিকে এই ভিডিঅ'টো মই আজি 31 জানুৱাৰী 2026 বনাই আছোঁ, দুপৰীয়া হৈছে এতিয়া, আৰু মই গাঁৱত আহিছোঁ এতিয়া। চাৰিওফালে এই বেহাৰৰ খেতি লগা আছে, সেইকাৰণে মই এইফালে আহিলোঁ অলপ ভিডিঅ' বনাবৰ কাৰণে। তো এইটো ভিডিঅ' বেছি লম্বা নকৰোঁ, এতিয়া 1 মিনিট 5 ছেকেণ্ড হৈছে, 6, 7 শেষ কৰিছোঁ। ধন্যবাদ।